এভৰিৱান, কি খবৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইফালে আমাৰো মই ওলাই আহিছোঁ ভেটাপাৰা চাৰিআলিলৈ ম'ম' খাবলৈ। এইটো হৈছে ভেটাপাৰা চাৰিআলি আৰু ইয়াতে ম'ম' খাম বুলি আহিছোঁ আৰু মই ম'ম' খাম আৰু এওঁ খাব ঘুগুনি আৰু পকৰি। এইফালে মোৰ ম'ম' এইফালে চব বইল ডিম, ঘুগুনি, পকৰি চব আছে। মই পিছে ম'ম' খাবলৈহে আহিলোঁ দেই। ইয়াত ম'ম' খাই ভাল লাগে। এওঁ ঘুগুনি খাই আছে আৰু এইফালে বইল ডিম এটাও লৈ ল'লোঁ। এওঁ কাষতে থকা দোকানখনৰ পৰা আকৌ ঠাণ্ডা পানী বটল এটা আনিবলৈ গৈছে। এওঁ পানী লৈ আছেগৈ। পানী লৈ থাকোঁতে আৰু পেকেটটোতো ল'বই হাতত, সেয়া পেকেটটোও লৈ আহিছে মানে। খাই হৈ গ'ল। এতিয়া খাই বৈ আমি যাম বজাৰলৈ, বেলতলা বজাৰ। কিবা কিবি কিনিব লগা আছে, বজাৰ কৰিমগৈ। আমলখি কেইটামান বৰ ডাঙৰ ডাঙৰ আমলখি। সেইটো কি জলফাই? আমলখি কেনেকৈ এইবোৰ? আমলখি 30 টকা কেজি নেকি? নহয়, এইটো কেজি 120 টকা। এই বেয়াটো নিদিব আকৌ, এইটো নিদিব, ভাল এটা দিব। কেলে জলফাই কেনেকৈ কেজি পোৱা? জলফাই 20 মানে দুইটা মিলাই লৈ লোৱা, নহ'লে আমলখিয়ে জলফাই মিলাই লৈ লোৱা। এটা কাম কৰক, ৰ'ব ইমান ডাঙৰ ডাঙৰ হেৰি দেখিছে নাই আমলখিয়া,
বেছি হ'ব হা চাৰিটাই হ'ব ন হ'ব হ'ব নালাগে 10 টকা দি ইমান নাখাওঁ নহয় এইটো কি হাত ধনিয়া ধনিয়া আৰু পদিনা নালাগে অনলাইন কৰিব লাগিব নি অনলাইন হ'ব নাই অ' জান হেৰি বস্তু কেইটামান ল'বলৈ আছে নেমু নেমু কেনেকৈ দিছে কৰলে কিমান নেমু জোৰা নেমু বহুত দাম কৰিছে বেছিকৈ ল'ম আধা কিলো বিলাহী হ'ব কি ল'বা সেইবোৰ সেই পকাবোৰ নল'বা দেই বেয়া হৈ যায় অকণমান কেঁচা কেঁচাবোৰ লোৱা বেছি হ'ল 25 টকা 20 টকা হ'ব ঠিক আছে 25 কৰি দিলে আমি 20 কম আৰু টেঙা বেছি হৈছে আৰু কি দি দাও বিটা লৈ লওঁ বিট নাখাওঁ মটৰ গাজৰ বিলাহী দাও বিলাহী লাগিব হা বন্ধাকবি খাবা লৈ লোৱা বন্ধাকবি কেনেকৈ দিছা নালাগে ফুলকে খাওঁ বন্ধাকবি নাখাওঁ বন্ধাকবি কেনেকুৱা 40 আৰু ফুলকবি ফুল একে 40 চল্লিছ ফুলকবি 30কে লগোৱা দেই একে ঠিক আছে 30কে লগোৱা বন্ধাটো ফুলকবি একে এইটো বন্ধাকবি ধৰি দি নালাগে ফুলকবিকে দি দিয়া কিমান হ'ব 25 বিলাহী দি বিলাহী কেজি কেনেকৈ 40 এইটো নমাই দিয়া বজাৰ কৰা হৈ গ'ল আমি বজাৰৰ পৰা ওলাই এতিয়া ঘৰলৈ গৈ আছোঁ আকৌ হোটেলত সোমালোঁ কিবা এটা মিঠাই লৈ যাওঁ বুলি আমি মিঠাই নিমকি আৰু আমলখি জলফাই চব লৈ লৈছোঁ আৰু দেই ব'লা বজাৰ কৰি মেলি আমি আহি ঘৰ পাই গ'লোহি এতিয়া এই বস্তুখিনি সামৰি লওঁ পাচলিখিনি এইখিনি এফালে চব্জি বজাৰ কৰি আনিলোঁ বিলাহী বিলাহী লৈ আনিছিলোঁ
এয়া পিঁয়াজ, ফুলকবি, এফালে নেমু, কেৰেলা আৰু আদা। নেমু যিহে দাম, কি খাব আৰু। যোৰা 20 টকা বোলে নেমু। আমি আৰু যেনে তেনে 6টা আনিছোঁ 50 টকা বোলে। দেখিছেনে বাৰু কিমান দাম। ইফালে আদা, এইফালে তিতা কেৰেলা। সেইখিনি উলিয়াই নথওঁ, মানে ভাগাখিনি এইবোৰ পৰি পৰি যায় খৰাহিটোত। এনেকৈ থওঁ। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'সমূহত লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।